নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ সাইণ্টিফিক টেম্পাৰমেণ্ট সাইটলৈ। ভাবিছোঁ তোমালোকে চাগে আমাৰ ৱেবছাইটো চাই আছা scientifictemperament.in টো। তাত বহুতো প্ৰশ্ন দিয়া আছে, নতুন নতুন বাতৰি দি আছোঁ, বিভিন্ন ধৰণৰ বিজ্ঞানী আমি জীৱনীও দি থকা হৈছে। আজি আমি ইউটিউব চেনেলত নতুনকৈ এটা ভিডিঅ' আপলোড কৰিব ওলাইছোঁ। সেই ভিডিঅ'টোৱে আমাৰ সকলোকে খেলিমেলি লগায়। বহুতে আমি কিছুমান কথা জানো কিন্তু আধাকে জানো, সম্পূৰ্ণকৈ নাজানো। সেইকাৰণে আমাৰ শিক্ষকসকলেও কিছুমান খেলিমেলি হয়, ছাত্ৰ ছাত্ৰীসকলেও সেইবিলাক খেলিমেলি থাকেই, তাক আঁতৰ কৰিবলৈ চেষ্টা কৰিছে। সৰু এটা পৰীক্ষা, এই পৰীক্ষাটো হৈছে কি আমাৰ প্ৰতিসৰণৰ ওপৰত। এটা প্ৰতিসৰণৰ ওপৰত আমাৰ ভিডিঅ' আমি আগতে দিছোঁ, তোমালোকে চাব পাৰা প্ৰতিসৰণৰ ধাৰণাটোৰ ওপৰত তাক কেনেকৈ পৰীক্ষা কৰিব পাৰি। এতিয়া আজিৰ পৰীক্ষাটো হৈছে অকণমান বেলেগ ধৰণে যাওঁ। ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো আমাৰ প্ৰতিসৰণাংক বুলি যাক কোৱা হয়। এইটো আমাৰ নৱমমান শ্ৰেণীৰ পৰাই আমাৰ আৰম্ভ হয়, সেইটোৰ ওপৰত অকণমান ক'বলৈ ওলাইছোঁ। আচ্ছা, এতিয়া মই অংশমানক দেখাইছোঁ যে আমাৰ দেখুৱাব লাগে একে কোম্পানীৰ দুডাল ব্ৰাছ। মই এটা হৈছে মিঠাতেলৰ ভৰ্তি এটা গ্লাছত থৈছোঁ, এটা পানীৰে ভৰ্তি গ্লাছত থৈছোঁ। আৰু চোৱাচোন আপোনালোকে চাওকচোন কি দেখিছে যে এই মিঠাতেলৰ এই মুখখন ইমান অকণমান মুখখন গৈ ইয়াত গৈ এই মস্ত গোলাকাৰ হৈ গৈছে। দেখিছেনে? এয়া যে কিমান ডাঙৰ হৈ গৈছে চাওক। আৰু ইয়াত আমাৰ পানী দেখিছা, পানীটো ইমান আছে অকণমান কম। এতিয়া তোমালোকে নিজে চাই পেলাই কোৱাচোন চবতকৈ বেছি কোনটো দেখা গৈছে? মিঠাতেলটো দেখ ওলাইছে, চোৱা কিমান এইকণ গৈ পেলাই দেখিছে কিমান ডাঙৰ হৈছে, দেখা গৈছেনে ধুনীয়াকৈ? ঠিক তেনে এইকণ গৈ পেলাই অকণমান হৈছে। তাৰমানে দেখা গৈছে যে আমি এটা জানো যে প্ৰতিসৰণ ৰিফ্ৰেকশ্যন মানে কি? প্ৰতিসৰণ মানে যে এইটো হৈছে ওপৰৰখিনি কি বায়ু মাধ্যম হৈছে কি লঘুতৰ মাধ্যমৰ পৰা তেলখিনি হৈছে জুলীয়া পদাৰ্থ ঘনতৰ মাধ্যম। যে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যেতিয়া যাব তেতিয়া আমাৰ কি হ'ব? প্ৰতিসৰিত ৰশ্মিডাল আমাৰ অভিলম্বৰ কাষ চাপি আহিব। কাষ চাপি অহাৰ লগে লগে কি হ'ব? আমাৰ আকাৰটো সলনি হ'ব। ইয়াত যিটো দেখিছোঁ তাতকৈ ডাঙৰ দেখিম। আকৌ তাৰপৰা যেতিয়া আকৌ পোহৰটো যেতিয়া আকৌ বায়ু মাধ্যমলৈ ওলাই আহিব, সেইটো অভিলম্বৰ পৰা আঁতৰি আহিব। সেইটো আমাৰ সূত্ৰ। আচ্ছা, আৰু সূত্ৰৰ প্ৰমাণটো হৈছে এইটো ছবি যে ইয়াত সৰু দেখাইছে, ইয়াত ডাঙৰ দেখাইছে, ইয়াত সৰু দেখাইছে, তলত ঘনতৰ মাধ্যমত ডাঙৰ দেখাইছে। কিন্তু প্ৰশ্ন হ'ল আজিৰ তাৰিখত যে পানীত কিয় ইমান বেছিকৈ ডাঙৰ দেখা নাই যিমান ডাঙৰ আমাৰ মিঠাতেলত দেখাইছে? তো সেইটোৰ লগত এতিয়া বহুতে ক'ব পাৰে ছাৰ ঘনত্বৰ পাৰ্থক্য আছে, ঘনত্ব বাঢ়ি গ'লে ৰিফ্ৰেক্টিভ ইণ্ডেক্স বাঢ়ি যায়, তেনেকৈ আমাৰ বহুখিনি ব্যাখ্যা কৰা আছে। কিন্তু আচৰিত কথা যে সকলো সময়তে আমাৰ মাছ ডেঞ্চিটি যিটো ভৰৰ যিটো ঘনত্ব আমি উলিয়াওঁ, সেই ঘনত্বটো আমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিসৰণাংকৰ লগত নিমিলে। এই উদাহৰণটো হৈছে মিঠাতেল আৰু পানী। কেনেকৈ? পানীৰ ঘনত্বটো হৈছে আমাৰ সকলোৱে জানো 1 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব, আমি যদি CGS-ত যাওঁ। আৰু আমাৰ মিঠাতেলৰ আমাৰ ঘনত্বটো হৈছে 0.9 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। তে কাৰ ঘনত্বটো বেছি হ'ল? পানীৰ। তো পানীৰ ঘনত্বটো বেছি হ'ল, মাছ ঘনত্বটো, ভৰ ঘনত্বটো, আৰু আমাৰ মিঠাতেলৰ ঘনত্বটো কম হ'ল। তেতিয়া এইটোতো নিমিলিলে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ লগত। সেইকাৰণে আৰু এটা কনচেপ্ট এটা আহি যায়। সেই কনচেপ্টটো হৈছে কি অপ্টিকেল ডেঞ্চিটি, আলোকীয় যিটো আমাৰ কি কয় ঘনত্ব বুলি কয়। তো সেইটো ঘনত্ব আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে। তে মই কৈছোঁ যে অপ্টিকেল ডেঞ্চিটিটো আমাৰ জোখে কি ডেন্সোমিটাৰ বা ফটোমিটাৰে। আৰু আমাৰ যিটো আছে যে আমাৰ এইটো মানে মাছ ডেঞ্চিটি মানে ডেন্সোমিটাৰে। আগৰটো হৈছিলে ডেন্সিটোমিটাৰ বা ফটোমিটাৰ, যিটো অপ্টিকেল ডেঞ্চিটিৰ কথা কৈ আছোঁ। আৰু যিটো আমাৰ মাছ ডেঞ্চিটি যিটো আমি সাধাৰণতে জানো সেইটো হৈছে কি ডেন্সোমিটাৰ। এতিয়া মোৰ কথাটো হৈছে ডেঞ্চিটি এনেও মিঠাতেলৰ কম, কাৰণ মিঠাতেল বা কেৰাচিন তেল পানীত কি উপঙি থাকে, মিক্স কৰি নাযায়, উপঙি থাকে। ডেঞ্চিটি মিঠাতেলৰ কম। কিন্তু অপ্টিকেল ডেঞ্চিটিটো ওপৰত নিৰ্ভৰ কৰি, কিয় ইয়াত যেতিয়া ডেঞ্চিটি কম হয় ইয়াৰ মলিকুলবিলাকৰ মাজৰ ফাঁকটো বেছি বাঢ়িব নে কমিব? বাঢ়িব। কাতকৈ বাঢ়িব? পানীতকৈ। পানীত থকা মলিকুলবিলাকৰ যিমান ডেন্স হ'ব, ঘন হ'ব, তাতকৈ এইটো বেছি পাতল হ'ব। পাতল হোৱাৰ লগে লগে কি হ'ল? তাৰ মানে কি হ'ল? পোহৰবিলাকৰ অবষ্টাকল বেছি হ'ব। তেনেকৈ পোহৰবিলাক যেনি তেনি যাব পাৰিব। যোৱাৰ কাৰণে কি হ'ল? ইয়াৰ আকাৰটো কি হ'ব? ই যিখিনি প্ৰতিসৰিত হ'ব, প্ৰতিসৰণটো তাৰ বেছি হ'ব। প্ৰতিসৰণটো বেছি হোৱাৰ লগে লগে কি হ'ল? ইয়াৰ চাইজটো, ব্ৰাছডালৰ চাইজটো ই যিমান প্ৰতিসৰিত কৰিব পাৰিলে মলিকুলখিনি ডেন্স হোৱাৰ কাৰণে ইয়াত কম প্ৰতিসৰিত হ'ল পানীত, আৰু ইয়াত মলিকুলৰ সেইটো ডেন্স কম হোৱাৰ কাৰণে, মানে থেপাথেপি কম হোৱাৰ কাৰণে কি হ'ল? ই বেছি প্ৰতিসৰিত কৰিব পাৰিলে, যাৰ কাৰণে ইয়াৰ তুলনাত ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বেছি হোৱাৰ কাৰণে কি হ'ল? ব্ৰাছডালৰ তলটো বেছি ডাঙৰ দেখা যায়। আৰু এইটো প্ৰমাণিত হ'ল কেনেকৈ? যে পানীৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স হৈছে কিমান? 1.33। ৰিফ্ৰেক্টিভ ইণ্ডেক্স আমি জানো সকলোৱে। প্ৰতিসৰণাংক মানে কি? যে কোনো এটা মাধ্যমৰ মাজেৰে পোহৰ যোৱাটো।
তো সেইটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স গতিকে 1.33 ইয়াৰ আৰু ইয়াৰ হৈছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স হৈছে কি 1.58 আৰু তোমালোকক জানিবৰ কাৰণে কৈ দিছোঁ যিমানে ৰিফ্ৰেক্টিভ ইণ্ডেক্স বাঢ়ে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ লগতে অপটিকেল ডেনচিটি নিৰ্ভৰ কৰে আৰু অপটিকেল ডেনচিটি এককটো হৈছে মোল পাৰ আমাৰ লিটাৰ গতিকে এইখিনি তোমালোকক ক'লোঁ হয়তো বহুতে অপটিকেল ডেনচিটিৰ কথাটো তোমালোকে আজি প্ৰথম কাৰণে পাইছা এটাই কনচেপ্ট লোৱা যে পিয়'ৰ মাছ ডেনচিটি কেতিয়াও সদায় ডমিনেণ্ট কেৰেক্টাৰ হিচাপে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ কাম কৰিব নোৱাৰে কিছুমান ক্ষেত্ৰত মিলে কিছুমান ক্ষেত্ৰত নিমিলে কিন্তু অপটিকেল ডেনচিটিৰ লগত আছে অপটিকেল ডেনচিটি জোখা মিজাৰ কৰা স্কেলডালেই বেলেগ ইয়াৰ এককো বেলেগ মোল পাৰ লিটাৰ মাছ ডেনচিটি যিখিনি আমি পাই আছোঁ সেইখিনি আৰু সুন্দৰভাৱে তোমালোকে গম পালা যে ডেনচিটিয়ে হয় বস্তুটো কিন্তু মাছ ডেনচিটি ইয়াৰ ওপৰত আৰু অপটিকেল ডেনচিটি বেলেগ বেলেগ আজি চাগে ক্লিয়াৰ হৈ গ'ল ৰিফ্ৰেক্টিভ ইণ্ডেক্স মলিকুলবিলাকৰ ভাগ বেছি থাকিলে কেৰাচিন যদি আনি দিওঁ কি হ'ব যদি কেৰাচিনৰ যদি গিলাচ এটা দি দিওঁ তাত যদি আকৌ একে শ্বেপৰ ব্ৰাছডাল দিওঁ তেতিয়া তাৰ আকাৰটো ইয়াতকৈ বাঢ়িব নে কমিব আকাৰটো বাঢ়িব কাৰণ মিঠাতেলতকৈ কেৰাচিনৰ মলিকুলবিলাকৰ মাজৰ ভাগটো আৰু বেছি তেতিয়া কি হ'ব আমাৰ ডাঙৰ আৰু দেখাব যদি ডিজেল দিওঁ আৰু অকণমান ডাঙৰ হ'ব কিন্তু পাৰ্থক্যটো খুব কম হ'ব ঠিক আছে আজিলৈ ৰাখিছোঁ আৰু তোমালোকে আমাৰ চেনেল চাই থাকিবা ৱেবছাইট চাই থাকিবা তোমালোকে কমেণ্ট দি থাকিবা তেতিয়া আমি অনুপ্ৰাণিত হ'ম যে আমি এনেকুৱা ধৰণৰ তোমাৰ শিক্ষাৰ লগত জড়িত ভিডিঅ'বিলাক দিবৰ কাৰণে আজিলৈ ৰাখিছোঁ ধন্যবাদ